ৰমেন এলা তোক আজি প্ৰশ্ন এটা সুধিব লাগিব। অ' মোকে মাতিলে এতিয়া। ভাবিছিলোঁ মোক নেমাতিব বুলি, মোকে মাতিলে দেই। কি ভাবি আছ? তোক মাতিছোঁ নহয় এলা। গৈছোঁ ছাৰ। কওক ছাৰ এতিয়া। তই আজি কুকুৰ আৰু ঘোঁৰাৰ বিষয়ে এটা সাধু ক। পূৰা ভাল লগাকৈ চবকে শুনাই কৈ দে। ছাৰ কুকুৰ নহয় ছাৰ ঘোঁৰা। কি ক'লি তই? তোক ক'ব দিছোঁ কুকুৰ আৰু ঘোঁৰাৰ সাধু, মোক কুকুৰ বুলি কৈছ যে। ভাবিছোঁ ৰ'ব ছাৰ কম। কালি পঢ়িছিলোঁ, এতিয়া অলপ ভাবোঁ তাৰপৰা কৈ আছোঁ ৰ'ব। মনত পৰিলে ছাৰ কৈছোঁ ৰ'ব। নমস্কাৰ, মোৰ নাম শ্ৰী ৰমেন। মই আজি কুকুৰ আৰু ঘোঁৰাৰ বিষয়ে এটা সাধু ক'বলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰি দিব। এঘৰ মানুহৰ এটা বৰ মৰমৰ ঘোঁৰা আছিল। ঘোঁৰাটো আছিল শুকুলা বৰ্ণৰ, সকলোৰে চকুত লগা। গৃহস্থই ঘোঁৰাটোক নিজৰ পুত্ৰৰ দৰে প্ৰতিপালন কৰিছিল, যাতে সি খাওঁতে শুওঁতে কষ্ট নাপায়। তাৰ বাবে ব্যৱস্থা কৰিছিল এটা ডাঙৰ কাঠৰ পাত্ৰত প্ৰতিদিনে খেৰ, ঘাঁহ, বুটমাহ আদিৰ সুন্দৰ ব্যৱস্থা কৰি দিছিল। বাহ ৰমেন বাহ, ধুনীয়া হৈছে, আৰু ক। মজা হৈছে ৰমেন, মজা হৈছে। তাৰপিছত সেই ঠাইতে ক্ৰমান্বয়ে এটা ভুতুৱা কুকুৰ ওলাই আহিল। সি ঘোঁৰাৰ অধিকাৰ হৰণ কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছিল। আৰু ঘোঁৰাটোৱে দানাৰ পাত্ৰটোৰ ওচৰত চাপিলেই দাঁত নিকটাই ঘোঁৰাটোক পানৰ ভয় দেখুৱাইছিল। এটা সময়ত এনেকুৱা হ'লে যে ঘোঁৰাটোৱে কুকুৰৰ ভয়ত ওচৰ চাপিবই নোৱাৰে। ফৰিয়া ৰমেন ফৰিয়া। তাৰপিছত ঘোঁৰাটোৱে কি কৰিলে? পিছৰখিনি কৈ যা ৰমেন। কৈছোঁ ছাৰ। তাৰপিছত ছাৰ অনবৰতে কেং 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 শব্দ কৰি ঘোঁৰাটোক খাৱন শুৱনত বাধা দিয়ে। এনেকুৱা এটা অচিনাকি কুকুৰৰ আচৰণ পৰিয়ালটোৰ মুঠেই ভাল নালাগিল। সিহঁতে এদিন কুকুৰটোক এসেকাত দিবৰ মনেৰে তাত উপস্থিত হ'ল আৰু টাকোনেৰে ভাল এসেকাত দিলে। বেচেৰা কুকুৰটোৱে দৌৰিহে তাত পাণ ৰক্ষা কৰিলে। বঢ়িয়া ৰমেন, পাৰিছ তই। থেংক ইউ ছাৰ। জিতু তই ক, সাধুটোৰ পৰা তই কি বুজি পালি? সাধুটোৰ পৰা এটাই বুজি পালোঁ ছাৰ, অন্যায়ভাৱে লোকৰ অধিকাৰ খৰ্ব কৰিবলৈ যোৱা মানে বিপদ মাতি অনা ছাৰ। তই ঠিক কৈছ জিতু। সেইকাৰণে তহঁতি আনৰ বস্তুৰ প্ৰতি লোভ নকৰিবি, আনৰ ভাল হোৱা হিংসা নকৰিবি। এদিন তহঁতিও ভাল মানুহ হ'বি, ডাঙৰ সফল হ'বি।